এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজি মই এটি বিশেষ অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল, সেই অনুষ্ঠানটিত গৈ আপোনালোকক মই ভিতৰ বাহিৰ সকলো পৰিৱেশ দেখাম ভাল বেয়া সকলো, যি যেনেকৈ বেয়াটো নহয় ভালেই হ'ব। গতিকে সেই অনুষ্ঠানটি আপোনালোকে নিশ্চয় জানিবলৈ মন কৰিছে। অনুষ্ঠানটি মই কৈ দিছোঁ, অনুষ্ঠানটি হ'ল গোলাঘাট জিলাৰ যৌথ দ্বিভাষিক অধিৱেশন TMPK, TMMK আৰু MMK। এই অধিৱেশনৰ স্থলীত মই উপস্থিত আপোনালোকক যি ভাল লগা বেয়া লগা কিছু দৃশ্যাংশ দেখাম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টি চাই থাকক আৰু মোৰ লগে লগে গৈ থাকক। গতিকে পলমকৈ আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহি পালোহি এই অধিৱেশনৰ আপোনালোকে দেখিছে। এই অধিৱেশনত মই আহি পালোহি। আপোনালোকৰ অধিৱেশনৰ ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ লগত থাকক আৰু মোৰ সতীৰ্থখিনি লগতে আহিলে সেইখিনি আপোনালোকে দেখিছে। মোৰ সতীৰ্থ আপোনালোক সিহঁতৰ বা মনৰ কথা কিছুমান সুধিম। কেনেকুৱা লাগিছে আহি ইয়াত? আহি ইয়াত এইসকল মানে আমাৰ যি জাতীয় সংগঠনৰ নেতাসকলক লগ পালোঁহি। তেখেতসকলৰ পৰা মই মনৰ কথা সুধিম। আমাৰ এই অধিৱেশনখনৰ মূল উদ্দেশ্য কিনো। গতিকে তিনিটা সংগঠনৰ অধিৱেশন পতা হৈছে। অধিৱেশনৰ তিনিটা সংগঠনৰ মোৰ লগত, এটা সংগঠনৰ নাই বাৰু, মই সিহঁতকো পাছত সুধিবলৈ চেষ্টা কৰিম। দুটা সংগঠনৰ বিষয়ববীয়া মোৰ লগত আছে। গতিকে সিহঁতৰ পৰা সুধিম অধিৱেশন কি উদ্দেশ্য পতা হৈছে। গতিকে বলক আমি সিহঁতৰ মনৰ কথা জানি লওঁ। প্ৰথমতে আমি বিচাৰিম আপুনি কোনটো সংগঠনৰ হয়? হয়, মই উত্তৰ আঞ্চলিক সমিতি MMK বৰ্তমান সভাপতি। হয়, আপুনি কওকচোন বাৰু এই অধিৱেশনৰ যি উদ্দেশ্য ব্যাখ্যাটো অলপ কওকচোন। হয়, আজি আমাৰ দ্বিভাষিক অধিৱেশন গোলাঘাট জিলা সমিতি, আমি তাৰে আমাৰ 10জনকৈ প্ৰতিনিধি আমি উত্তৰমুখৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। যিহেতু আমাৰ 3জনে বৰ্তমান আমাৰ জিলা সমিতি প্ৰতিনিধিত্ব কৰিব। তেখেতসকলৰ সেই 3জনৰ ফালৰ মাজৰ পৰাই আমাৰ 9খন আঞ্চলিকৰ যিকেইজন বিষয়ববীয়া গোট খাই এখন আজি পূৰ্ণাংগ কমিটি গঠন কৰিবৰ কাৰণে আমি ইয়াত উপস্থিত। হয়, আৰু মোৰ লগত আছে এজন, দেখিছে এজন আমাৰ উত্তৰমুখ আঞ্চলিকৰ TMPK ছেক্ৰেটাৰী। তেখেতৰ পৰাও দুটা কথা শুনো, খুব চমুকৈ ক'ব। আজি গোলাঘাট জিলাত TMPK, TMMK দ্বিভাষিক অধিৱেশনক আমি মিচিং জনগোষ্ঠীয়ে মিচিং জনজাতিটোক ষষ্ঠ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আজি গোলাঘাট জিলা অধিৱেশন অনুষ্ঠিত কৰা হৈছে। ৰঙাগোৱা মৰিয়াল তিনিআলিত। আৰু এইজন আছে আমাৰ TMPK প্ৰেচিডেণ্ট আঞ্চলিক উত্তৰমুখা। কওকচোন, আপুনি চমুকৈ ক'ব দেই। বিশেষকৈ আজি অনুষ্ঠানটোলৈ আহি আমাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। যিহেতু আমাৰ তিনিওটা সংগঠনৰ যি অনুষ্ঠান আজি প্ৰথম দিন, এই প্ৰথম দিনত আমাৰ তিনিটা অনুষ্ঠানে 3 বছৰ মূৰত আকৌ নতুনকৈ পূৰ্ণাংগ এখন কমিটি গঠন হ'ব। প্ৰতিখন আমাৰ প্ৰতিখন কমিটিৰ যিহেতু এই কমিটিক আমি খুব সবল, আমাৰ জাতিটোক নেতৃত্ব খুব ভালকৈ ল'ব পৰাকৈ আমি কিছু ব্যক্তি ইয়াৰ পৰা আমাৰ সভাপতি সম্পাদক কমিটিখনত গোটেইখিনিক আমি সকলো একদম এক্টিভ কৰ্মী হিচাপে আমি বাছি আজি পঠিয়াম। এই পঠিয়াৰ পিছত আমাৰ জাতিটো বহুত ডেভেলপ আৰু উন্নতি হ'ব বুলি মই মোৰ ফালৰ পৰা আশা কৰিম। আৰু মোৰ লগত আছে এজন মানে উত্তৰমুখ আঞ্চলিক TMPK এছিষ্টেণ্ট ছেক্ৰেটাৰী। তেখেতৰ পৰা অলপ মনৰ কথা জানোচোন, তেখেতে কিনো কয় কওকচোন আপুনি। হয়, আহি খুব ভাল লাগিছে অনুষ্ঠানটোলৈ। আজি নতুন প্ৰতিনিধিসকলক আমি চিলেক্ট কৰিম, যি জিলা পৰ্যায়ত আমাক নেতৃত্ব ল'ব। এয়াই আৰু এতিয়া মই আমাৰ দাদাসকলৰ লগত মই ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। আৰু এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। গতিকে আপোনালোকে চাই থাকক। আৰু মই পালোহি, ভিতৰত সোমাই আহি পালোহি আমাৰ মহিলাসকল। দেখিছে আপোনালোকে
এইসকল হয় আমাৰ PMMK মানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, মানে সভানেত্ৰী সম্পাদিকা আছে ইয়াতে। মই সিহঁতৰ পৰা মনৰ কথা অলপ জানোচোন, ইয়াত মানে আজি কি হৈছে। আৰু আপুনি কওকচোন, আজি এখন অধিৱেশনলৈ আহি কেনেকুৱা লাগিছে আপোনাক? হয়, আজি বহুতে ভাল লাগিছে, কাৰণ আমাৰ মিচিং জনজাতীয় যে ইমানখিনি PMMK মহিলা ওলাই আহিছে, সেইটো কাৰণে বহুত ভাল লাগিছে। ধন্যবাদ ধন্যবাদ। বাইদেউ আপোনাৰ? মোৰো ভাল লাগিছে। ভাল লাগিছে, ভাল লাগিছে। আপোনাৰ? ভাল লাগিছে। গতিকে আমি আগুৱাই যাওঁ, আমাৰ জাতিটোক আগুৱাই যাওঁ সকলোৱে। এইসকল ওলাই আহিছে মহিলা, আপোনালোকে দেখিছে, আৰু বহুত মানুহ আছে, মই ভিতৰত দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে
হেল্ল' এভৰিৱান, আজিলৈ এই অনুষ্ঠানটিৰ পৰা বিদায় ল'ম বুলি ভাবিছোঁ আৰু এই অনুষ্ঠানটিৰ পৰা মই অলপ আঁতৰত গুচি আহিলোঁ। ঘৰৰ পৰা এটা ফোন কল আহিল ইমাৰ্জেঞ্চি, গতিকে এই অনুষ্ঠানটিৰ পৰা বিদায় ল'ম বুলি ভাবিছোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টি চাই ভাল পালে প্লিজ এই ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰোঁতে কাষত থকা ঘণ্টা বেলটো বজাবলৈ নাপাহৰিব। গতিকে আজিলৈ বিদায় লওঁ, আকৌ লগ পোৱা প্ৰতিশ্ৰুতিয়ে জয়